মানে নদী আছে, নদীৰ কাষত পুৰা ভিউটো কেনেকুৱা হ'ব বিশ্বাস কৰক, মানে কি পপ পাই ফাৰ্ষ্ট টাইম দেখিম কি ডাইৰেক্ট কেতিয়া হৈ গ'ল ৰ'দটো ওলাই গ'ল বিশ্বাস কৰক। খোজকাঢ়িও ভাল লাগিছে, মানে হাৱাটো ভাল লাগিছে, নদীৰ ৰাতি থৈ দিছে বস্তুটো। তাত গুড মৰ্ণিং গাইজ, বাচিছোঁ দিয়ক কিবাকে বিশ্বাস কৰক। বৰ্তমান বাজিছে পুৱাৰ 5:20 হ'ল চাগে। আৰু ফাৰ্ষ্ট দিনা লাইফত মানে পুৱাত পাই উঠছোঁ, এটা ৰেকৰ্ড যোৱালে মানে হিষ্ট্ৰী নিজক নিজে ক্ৰিয়েট কৰিছোঁ গাইছে। আৰু লগতে আপোনালোকক সাক্ষী হিচাপে ৰাখিছোঁ বিশ্বাস কৰক। মানে মই ভাবছোঁ মানে গাইছে মই পুৱা মানে উঠবা পাৰোঁ জিংকে নহওক। আৰু চাই লওক ধুনীয়াকৈ মানে চাইক্লিং কৰিম, মানে কি চাইকেল মানে চলোৱাটো ভাল, যিহেতু চাইকেল বহুত দিন চলোৱা নাই। লগতে মানে কি একদম পুৰা একদম ঠাণ্ডা হ'ল, লগতে গা চা ধুইছোঁ, একদম কপনি উঠছে গাইছে যি কি নহওক। লগতে চাই লওক মানে কি পপ পই দেখাই দিলোঁ, মানে কি সাপ, মানে কি সাপ পাত মানে কি আজিলৈকে ইউজেই কৰা নাই, কিন্তু মানে এইবাৰ মানে ইউজ কৰিম। যিহেতু মানে সৰস্বতী পূজা আহিছে, কিবা কাৰণে বিভিন্ন মানে আহি আছে, তাতে মানে কি পুৰা ইউজ হ'ব এইটো। এইখিনি আৰু এনেহেন প্ৰেংক হ'ব গাইছ, মানে এই ছোৱালী তোৱালী পাগল হৈ মৰি যাব পাৰে, কথা নহয় মৰিলেতো ভালেই। আৰু দেখছে না তালাটো একদম ফুৰিবলৈ আহি গ'ল। আপোনালোকে প্ৰত্যেকে মোৰ বিশ্বাস চাগে কৰা নাছিল, মানে কি ইও পপ উঠিব পাৰে নাই। চাই লওক একবাৰ, চাই লওক চাওক এই পোৱা হৈছে না, চাওক সেইটো নাইয়ে, চাওক সূৰ্যটো উঠাই নাই ইয়াত দি। আৰু মুখেদি চাওক ঠঙা ওলাই আছে, বিশ্বাস কৈছে না গাইছ। চাওক এই ল'লোঁ গাইছ, মানে কি বিশ্বাস কৰক একো দেখা চেখা নাপায় গাইছ। বিশ্বাস কৰক মানে কি একদম মহাদেৱক চিন্তি, হৰ হৰ মহাদেৱ। পুৰা চাইকেল চলাওঁ গাইছ, ক'লৈকে যাওঁ মই গম নাপাওঁ। মই ভূটানো যাই হ'লোঁ আৰু গাইছ বিশ্বাস কৰক। আৰু ভূটান যাই সেনেকৈ নাগালেণ্ড চাগালেণ্ড বাংলাদেশ চাংলাদেশ চব পাৰ হোৱা আৰু বিশ্বাস কৰক। গাইজ মানে কি বিশ্বাস কৰক, মই য'ত মানে এনেকুৱা ঠাই পাইছোঁ তাতে ৰখছোঁ। চাওক অ' মাই গড কি ভিউ। গাইজ বিশ্বাস কৰক, মানে মই মানে কি এনেকৈ আহিছিলোঁ না, এইফালে নাযাওঁ এতিয়া, মানে কি এইফালে যাম, এইফালে অ' মাই গড। মানে নদী আছে, নদীৰ কাষত পুৰা ভিউটো কেনেকুৱা হ'ব বিশ্বাস কৰক, মানে কি পপ পাই ফাৰ্ষ্ট টাইম দেখিম। লেটছ গো গাইজ, লেটছ গো। মই বিশ্বাস কৰাৰ কাৰণে ভবা নাছিলোঁ দিয়ক, মানে পপ পাইছে এনেকুৱা যে হয়। মানে কি মই বিশ্বাস কৰোঁ আজিলৈকে মানে 19 বছৰ হ'ল মই পুৱা দেখাই মানে গীতটো পুৱা হয় মোৰ কাৰণে 10টা 11টা সেইখিনি মানত। অহ' মানে চাওক, মানে কি সূৰ্য উদয় হ'ব সেইফালে ন, তো সেইকাৰণে চাওক মানে কি এইখিনি ঠাইত মানে তাৰ কিবা লুকছটো অলপ বেলেগ হৈছে গাইছ। যি কি নহওক ভাল লাগিছে গাইছ। তাৰ মোৰ এটা ডেষ্টিনেশ্যন এইটো আহিলোঁ দেখিলোঁ বাছ। গুড নাইট, অ' চৰি গুড মৰ্ণিং। গাইছ চাওক মানে কি ডাইৰেক্ট কেতিয়া হৈ গ'ল ৰ'দটো ওলাই গ'ল বিশ্বাস কৰক। তেতিয়া আহিছোঁ, আহি আৰু ঘুমাইছোঁ, ঘুমাই উঠি গাইছ এতিয়া মানে ৰ'দ পৰি ধুনীয়াকৈ পাঠশালা যাম আনডিস্ক'ভাৰ পাঠশালাত যাম। মানে কি আপোনালোকে গ্ৰুপ প্ৰত্যেকে চাৰ্চ কৰি চাওক আনডিস্ক'ভাৰ পাঠশালা বুলি, তাতে মানে কি একদম মানে পিকনিক প্লেচ। তো গাইছ চাই লওক, মানে বৰ্তমান বাজিছে 10:21, হয়তো আমি যাম মানে পাঠশালাত। মানে কি মৃগেন দা, মই আপোনাৰ এখন ঠাইত লৈ যাম। ক'ত জানে না, আপুনি গুগলত চাৰ্চ কৰি চাব আনডিস্ক'ভাৰ পাঠশালা বুলি আছে। আনডিস্ক'ভাৰ পাঠশালা মানে ইয়াৰ অৰ্থ হৈছে মানে কি কোনো নেদেখা ঠাই এডোখৰ আপোনাক লৈ যাম আজি। আপুনি ক'ব মানে কি ঠাই, মানে বহুত ভাল লাগিব নিশ্চয়। চাল এটা দি দিয়ক, চালটো দি দিয়ক অলপমান চাচা দি যাওঁ যাওঁ। পুৰা ঠেকছা না। আৰু গাইজ বিশ্বাস কৰক, মানে কি বেছি টাইম নাই আৰু অলপ মানে আছে। মানে কি ধুনীয়াকৈ এনেকৈ উঠিব লাগিব, উঠি পেলাই লেফ্ট চাইডে মানে কি আগতে আহিছিলোঁ, কিন্তু মানে কি চাইকেল লৈ আহিছিলোঁ তেতিয়া ৰাস্তাবিলাক বনাই আছিল। বাট মানে গাইজ চাওক, মানে কি এইবাৰ একদম পুৰা ৰাস্তাবিলাক ঠিকেই আছে, কিন্তু অলপমান চিনি পোৱা মানে অসুবিধা হৈছে, কাৰণ মানে গুগল লোকেশ্যনটো মোৰ তাতে অহা নাই। কিবাকে আহিলোঁ দিয়ক, এতিয়া নেকি ৰং হৈ গ'ল ন আমাৰ, একো নাই আমি গাড়ীখন ঘূৰাম এতিয়া।
কৰিম বুলি ভাবিছিলো বিদ্যা ময়ো কৰিম বুলি ভাবিলো মানে কথাটো হ'ল কি ইমান তাৰমানে হাই কথাটো ইমান কষ্ট পাইছো গাইজ বিশ্বাস কৰা মানে দুটা ইনকি উঠাটো সহজ নালাগে বাইক গাইজ চাহ কাৰণে পাই গ'লো লগতে মানে কি কওঁ মানে বৰ্তমান মানে ইয়াত মানে এটা মানে অসুবিধা ইয়াত মানে কি ভিডিঅ' চিডিঅ' কৰা মানে কি এই কাষৰ মানে কি কিছুমান মানুহ আছে সিহঁতে গাড়ী থাকে বাট মানে চাওক মানে কি ইয়াৰ পৰা প্লেচটো পৰা চাই লওক কেনেকুৱা লাগিছে কওক বিশেষকৈ আহি ঠাইখিনিত ইমান ভাল লাগিছে নিৰিবিলি পৰিৱেশ এটা বৰ্তমান ইমান আটক ধুনীয়া পৰিৱেশ একদম বিশ্বাস আৰু গাইজ বিশ্বাস কৰক মানে কি মই ইয়াৰ আগতে একবাৰ আহিছিলোঁ বাট মানে কি তেতিয়া আহোঁতে কেনেকুৱা আছিলে এইবিলাক মানে কি এই বানপানীৰ কাৰণে এইবিলাক মানে প্ৰটেকশ্যন দিয়া নাছিল বাট এতিয়া মানে বহুত মানে ডেভেলপ কৰিছে এইখিনি আৰু লগতে চাওক মানে এইবাৰ ধুনীয়া চাই লওক অ' মাই গড কোৱা মানে কি মেইন কেছটো এনেকুৱা হৈছে এতিয়া ইয়াৰ পৰা নামতে মই যেতিয়া ফাৰ্ষ্টবাৰ মানে গাইছিলোঁ আহিছিলোঁ তেতিয়া মানে কি হৈছে নামাৰ লগে বস্তু বিশ্বাস কৰক আপুনি ভালছে হ'ব দিয়ক একদম হ'ব দিয়ক মোৰ ভয় লাগিছে তুমি কাৰণে মানে সাহস আছে লাহে লাহে হওক গাইজ চাওকচোন কেনেকুৱা চাওক একদম ইমান লাহে লাহে হওক নামনিত এনেকৈ যাম গাইজ বিশ্বাস কৰক বিগেন যাই যাব পৰে আহিলো আৰু গাইজ চাওক মানে কি এইবিলাক বস্তা মানে আগতে দিয়া নাছিল মই যেতিয়া আহিছিলোঁ আজিৰ পৰা কমেও 1 বছৰ আগতে আহিছিলোঁ আৰু সেই পাত তাতে গছ চাওক মহাদেৱৰ গছ এই পাত এইপাৰে মহাদেৱৰ পাত মানে সেইপাত পূজা কৰে হৰ হৰ মহাদেৱ বাকী লগতে গাইছ ইয়াৰ পৰা চাই লওক পৰিৱেশ চাই লওক কেনেকুৱা গছপাত বিশ্বাস কৰক দা এই গছপাত নদীটোৰ পৰা মানে কি নামটো পাইছে আনডিস্কভাৰ পাঠশালা মানে কি চাওক মানে কি পাঠশালাত মানে এটা হিডেন প্লেচ মানে এইটোকে হিডেন প্লেচ আনডিস্কভাৰ মানে কি কোনেও নেদেখা এডোখৰ ঠাই কোনো আৰু গাইজ বিশ্বাস কৰক মই যেতিয়াখন কৈছোঁ মিগেনদাক মানে কি দাদাক ক'লো কি এনেকৈ যাম এডোখৰ ঠাই আছে আনডিস্কভাৰ পাঠশালাৰ নাম ফটো দেখিলোঁ মই এনেকুৱা গুগলত মাৰি তেতিয়া মিগেনদাই নিজে কৈছে কি এনেকুৱা ঠাই ক'ত আছে পাঠশালা মানে গোটেইখিনি চাইডা মানে মিগেনদাই বিশ্বাস কৰা নাছিল চাওক সেইবিলাক ধুনীয়াকৈ মানে কাপোৰ চাপোৰ ধুই থাকে লগতে মানে কি এতিয়া ঠিকেই আছে কিন্তু পোৱাৰ আগত আহিলে মানে যোৱাত মানে কি কৰে ইহঁতে ইয়াতে 2 নম্বৰটো কৰে গাইছ 2 নম্বৰটো কৰে অলপমান লেতেৰা কৰি ৰাখে আৰু ইহঁতে বাট মানে কি ঠাইখিনি একদম মানে বেলেগ ঠাই আৰু মানে হেভেন গাইছ এইবাৰ গছ চাই লওক মানে কিমান ডাঙৰ গছপাত লগতে ঠাইখিনি আৰু যিটো ভিউটো সেইকাৰণে নামটো হৈছে মানে কি আনডিস্কভাৰ পাঠশালা গাইছ আৰু গাইছ মানে বিশ্বাস কৰক মানে কি এইফালে এইডোখৰ ঠাই আৰু লগতে সেইফালে যি আছে আপোনালোকে এই সেনেকৈ বাইক লৈ যাব পাৰে একদম এইটো কি কয় এইটো যে সিহঁত লগাইছি মিগেনদা নাই নাই সেইটো কোৱা নাই এই যি যাওবন বিশেষকে তাৰমানে এই খুবেই মানে ইয়াত পৰিৱেশত লৈ যায় তাৰমানে সৰস্বতী পূজা আটক ধুনীয়া হয় এই যাওবনেৰে বনাই যাব আৰু বিশ্বাস বেলেগ কয় গাইছ মানে চাওক বাকী যি কি নহওক কিন্তু ভাল লাগে থাকি নাই যে মিগেনদা বঢ়িয়া আহি মোক মই এনেকুৱা ধুনীয়া ঠাইডোখৰ আনিছা তুমি ইমান ভাল লাগছে কি কম মই খোজকাঢ়িও ভাল লাগিছে মানে হাৱাটো ভাল লাগিছে নদীৰ মানে কি নাও পাই গ'লো চাওক এতিয়া নাওত উঠিম বাৰু হৈ কিন্তু বিশ্বাস কৰক 10 মন মান ওজনে আছে গাইছ মোৰ এতিয়া যদি সোমাই যাওঁ ভিতৰত হৈছে ইয়াত খেলা খতম লাইফত মানে ফাৰ্ষ্ট টাইম নাওত উঠা এক্সপিৰিয়েঞ্চ অ' মজা ধুনীয়া দেই গাইছ চাওক খাই গ'লো ধুনীয়া পৰিৱেশ দেই নাও সেইফালে এখন নাও এইফালে এখন নাও আৰু এইখনত মিগেনদা আৰু ৰঞ্জিত মই নাই আৰু গাইছ চাওক মানে কি নাওৰ ওপৰত বৰ্তমান হিলি চাওক মানে কি হৈছে নাওখন গাইছ চাই লওক ইয়াত ধুনীয়াকে ইয়াত মানে কি গাঁঠি থৈ দিছে বস্তুটো মানে কি মাটিৰ বালিত লাগিয়ে আছে নাওখন সেইকাৰণে মানে বিশেষ একো সেই নাই বাট মানে এইখিনি ফিলটো বহুত মানে ভাল লাগিছে কিন্তু চাওক মানে মোৰ এটা ইচ্ছা নাওখন মানে ফুৰি আহিব ইচ্ছা কিন্তু কাই ফুৰাব এতিয়া এনে পইচা লয় 50 টকা নাৱৰীয়া নাই ইয়াত কোনো নাই নাৱৰীয়া কোনো নাই সেইকাৰণে বাট মানে চাওক মানে কি মজা প্লেচ বঢ়িয়া ধুনীয়া ভাল লাগিছে আৰু গাইছ বিশ্বাস কৰক মানে মিগেনদা ৰিলছো বনালাক বহুত ভাল লাগিছে ৰিয়েলি ভাল লাগিছে ট্ৰানজিট থেংকছ এ লট বহুত ভাল লাগিছে তুমি ইমান ধুনীয়াকৈ মানে মোক আজি হেপি কৰিছা সেইকাৰণে মই হেপি বিশ্বাস কৰক মিগেনদাই এই মানে কি বাহিৰত মুম্বাই দিল্লী এইবিলাক লণ্ডন যাব মানে বহুত ফুৰে মানে কি তেখেতে LIC কাম কৰে তাৰ পৰা মানে বহুত তেখেতে অপৰচুনিটি পায় ৰঞ্জিতো আৰু তাৰ গাড়ীখন লৈ আহিলে আৰু সেইকাৰণে ভাল লাগিছে কিন্তু গাইছ বিশ্বাস কৰক মানে কি মানে ফুৰি ভাল পায় ভাবছো মানে কি আজি আপুনি কৈছো আপুনি মানে কি যিহেতু মানে বাহিৰত বহুত ফুৰি থাকে তাতকৈ আমাৰ গাঁওখন ঠাইত আজি ফুৰাব আপুনি কেনেহেন লাগে আমাৰ নিজা বাট চালাত তেজ আছে গাইছ তেজ আপোনালোকে